আপোনালোকৰ সবৰে ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ অথনি মই কৈ আছিলোঁ এটা দোকানত মাতিছিলে আমাক মানে প্ৰমোশ্যন কৰিবলৈ। চ' আমি ইয়াত আহি গ'লোঁ আৰু এতিয়া আপোনালোকে ফাৰ্ষ্ট লুকটো চাই লওক দোকানৰ। চ' গাইজ এতিয়া আপোনালোকক দেখাই আছোঁ ভিতৰৰ ইণ্টেৰিয়াৰটো। চ' চিনেমেটিক শ্বৰ্ট এটা চাই লওক গাইজ। চ' গাইজ এতিয়া আমি আহিছোঁ দোকানৰ ভিতৰত আৰু আমাৰ লগত আছে দাদা আৰু দাদা আমি মানে ইয়াত কি বস্তু পাম? ইয়াত মোবাইল সকলো ধৰণৰ মোবাইল পাবা আপোনালোকে আৰু সকলো ব্ৰেণ্ড ভিভ', চেমচাং, অ'প', ৰিয়েলমি, MI, আইফোন, ওৱান প্লাছ অলপ প্ৰাইচেছ আছে মাৰ্কেটত। চ' অৰ্ডাৰ কৰালে নেক্সট ডে আপোনালোকে হেণ্ড অভাৰ পাই যাব আৰু কিবা এটা এডভান্স পে'মেণ্ট কৰিব লাগিব আইফোন বা আপুনি ওৱান প্লাছ ল'ব হ'লে। বাকী এচেচৰিজ, মোবাইল কভাৰ্ছ, চাৰ্জাৰ্ছ, বেটাৰী, হেডফোন, নেক বেণ্ড, ব্লুটুথ, স্মাৰ্ট ৱাচ, মানে এভৰি মোবাইল এচেচৰিজ উইথ মোবাইল স্পীকাৰ, আপোনাৰ DJ স্পীকাৰ উইথ ৰিয়েলমি টিভিজ, MI টিভিজ আৰ এভেইলেবল হিয়াৰ চব পাব। আৰু পূজা অফাৰ চলি আছে বৰ্তমান। আপোনাৰ পূজা যিকোনো কাষ্টমাৰে আপোনাৰ এটা স্মাৰ্টফোন পাৰচেছ কৰিলে তেখেতসকলক আমাৰ ফালৰ পৰা এটা হেডফোন গিফ্ট দিয়া হৈছে। সেইটো অনলি ফৰ। চ' গাইজ এতিয়া ইয়াত পূজা অফাৰো দি আছে আৰু যদি আপোনালোকে ভাবি আছে আইফোন ল'ম, চ' গাইজ আপোনালোকে বোকাখাতত আহি আইফোন ল'ব পাৰিব আৰু এডভান্স পে'মেণ্ট কিবা এটা কৰিব লাগিব। চ' আৰু ইয়াত বহুত বস্তু পাব, যেনেকৈ এইটো আপোনাৰ আছে মিউজিক ছিষ্টেম আছে ফিলিপছৰ, দেন মোবাইল কভাৰ পাব, মোবাইল কভাৰ্ছ পাব, এভৰিথিং ব্ৰেণ্ড পাব, দেন গাইজ ইয়াত ব্লুটুথ স্পীকাৰ পাব যোনটো ৱায়াৰলেছ হয় ফিলিপছৰ। আৰু এইটো আপোনাৰ টাইমিংটো কিমান হয় দোকানৰ? টাইমিংটো আপোনাৰ 8টা বজাত ৰাতিপুৱা খোলা হয়। 8টা বজাত একচুৱেলি 9টা বজাৰ পৰা পূৰা ধুনীয়াকৈ চেলছৰ পৰা আমাৰ কাম ষ্টাৰ্ট হৈ যায় আৰু ৰাতি 8টালৈকে আমি সামৰি বাৰু বন্ধ কৰোঁ হয়। আৰু লোকেশ্যনটো কৈ দিম। লোকেশ্যন হ'ল আপোনাৰ বোকাখাত AT ৰোডে হয়, মনোৰঞ্জন গলি সোমাই গৈছে, মহাৰাজী হোটেলৰ বেক চাইড বুলি ক'ব পাৰি। আৰু নিয়াৰ ট্ৰেফিক পইণ্ট আছে আপোনাৰ হাউচ শ্বপ নম্বৰ 3 কামাখ্যা কালৱাৰ কমপ্লেক্স হয় আৰু মাৰ্কেট হয়, লক্ষ্মী ইলেক্ট্ৰনিক্স। ত' গাইজ দোকানৰ নাম হৈছে লক্ষ্মী ইলেক্ট্ৰনিক্স। আৰু আপোনালোকে যদি আপোনালোকে ইয়াত আহে আৰু আমাৰ চেনেলৰ আৰু গাইজ CCTV কেমেৰাও পাব আপোনালোকে। CCTV কেমেৰা যদি কাৰোবাৰ ঘৰত অৰ্ডাৰ লগাব লাগে বা কিবা ৰিকুৱাৰমেণ্ট থাকে কাৰোবাৰ শ্বপত বা কাৰোবাৰ ঘৰত যিকোনো লোকেশ্যনত আমি ইয়াত অৰ্ডাৰ কৰি মেলি আমি ইনষ্টল কৰোঁ, হোম ইনষ্টলেশ্যন কৰোঁ। ৰিজনেবল ৰেটত ধুনীয়া ৰেট পাব আপুনি। যিকোনো ব্ৰেণ্ড লাগিব, CP প্লাছ, আইবল, যি কোম্পানী ব্ৰেণ্ডৰ কেমেৰা লাগে আপোনালোকে এভেইলেবল পাব ইয়াত। চ' গাইজ আৰু যদি গাইজ আপুনি আমাৰ চেনেলটো চাইকৈ আহিছে আৰু আমাৰ চেনেলৰ যদি নাম কয় তেতিয়া আপোনালোকে এক্সট্ৰা ডিছকাউণ্ট পাব। ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু এই দোকানখনলৈ আহিবলৈ নাপাহৰিব, বহুত বেছি ডিছকাউণ্ট পাই আছে আপোনালোকে। চ' গাইজ পাহৰি গ'লোঁ, আজি আমাৰ চেনেলৰ লগত কলেব হৈছে আৰু লগত আছে আমাৰ লোহিত, লেজেণ্ডছ অফ আছাম। চ' গাইজ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত আছে, গৈ কিনে ছাপোৰ্ট কৰিব।